নীৰেণ বৰ্তা এজন চাহ খেতিয়ক। বৰ্তমান তেখেতে খেৰণী চাপৰি বোলা ঠাইত নতুনকৈ মাটি কিনি চাহ বাগান পতাৰ যোজা কৰিছে। ভিতৰুৱা ঠাই হোৱাৰ বাবে কাৰেণ্টৰ সংযোগ নথকা এই অঞ্চলত বৰ্তাই বৰ্তমান সৰুকৈ অস্থায়ী ঘৰ এটা সাজিলে। অস্থায়ী ঘৰ মানে গুদাম ঘৰৰ নিচিনা। তাতে ধৰক আপোনাৰ ট্ৰেক্টৰ, তাৰপিছতে খেতিৰ সঁজুলি কিবা কিবি এইখিনি ষ্ট'ৰ কৰা আছে আৰু তাতে এটা ছাইডৰ ৰুমত বৰ্তাহঁতে তাতে থাকি লৈছে। বৰ্তাহঁতৰ কিন্তু এইকেইদিন কাম কাজ কৰিবলৈ যথেষ্ট অসুবিধা হৈছে, কিয়নো কাম কৰা ল'ৰা এটাৰ বিশেষ প্ৰয়োজন হৈছে। দিনটো ভাগৰ জোগৰৰ কাম কৰি আহি যিহেতু তেওঁলোকে নিজে বনাই খাবলৈ বহুত অসুবিধা পায়। কাম কৰা ল'ৰা এজন বিচাৰ খোচাৰ কৰি থকাৰ মাজতে বৰ্তাহঁতৰ মাটি চহোৱা কামো পূৰ্ণ গতিত চলি থাকিল। জেচিবিখনে এফালৰ পৰা ডাঙৰ কাঠনিৰ দ্বাৰা মহতিয়াই নিবলৈ ধৰিলে। গোটেই কাঠনিৰ কাঠ এফালৰ পৰা মহতিয়াই মাটিৰ দ্বাৰা চহাই পেলোৱাৰ পিছত বাকী থাকিল মাত্ৰ এজোপা ডাঙৰ আম গছ। আম গছ ডাঙৰ মানে বহুত ডাঙৰ আম গছ, যাৰ গোলাই হয়তো 7জনমান মানুহে সাৱটিলেও পাৰ নোপোৱা ভিতৰত। জেচিবিখনে আম গছজোপা পেলাবলৈ চেষ্টা কৰিলে। জেচিবিখনে তাৰ হাতখন আম গছজোপাত লগোৱা মাত্ৰকে কিবা এটা পুৰা গোন্ধই গোটেই অঞ্চলটো ছানি ধৰিলে আৰু লগে লগে জেচিবিৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল। সেইদিনা প্ৰায় বেলি ডুবু হোৱাত সকলোৱে কাম সামৰি এজন মেকানিক বিচৰাত লাগিল। ঠিক তেনে সময়তে এজন বয়সস্থ মানুহ আহি বৰ্তাৰ অস্থায়ী কেম্পৰ সন্মুখ পালেহি। পিন্ধনত মূল্যৱান কাপোৰ এযোৰ, কেঁচেম গোন্ধ এটা বৰ্তাৰ নাকত লাগিল। বৰ্তাৰ ফালে চাই মানুহজনে গলগলীয়া মাতেৰে ক'লে, "দেউতা, আপুনি হেনো এজন কাম কৰা মানুহ বিচাৰি আছে?" "দেউতা, মোকেই ৰাখিল, মই চব কাম কৰিব জানো।" বৰ্তাৰ মানুহজন পচন্দ হোৱা নাছিল, কিন্তু এনে ঠাইত মানুহ এজন পোৱাটো অসুবিধা। সেয়েহে বৰ্তাই মানুহজনৰ ফালে চাই ক'লে, "হ'ব, মোৰ ইয়াত ঢেৰ কাম আছে। তই মাত্ৰ চফাকৈ থাকিব লাগিব আৰু আমাৰ বাবে খানা বনাব লাগিব, পাৰিবি নহয়?" সি পাৰিম বুলি কৈ চিধাই নৈৰ ফালে দৌৰ মাৰিলে। অলপ সময় পিছত সি ধুনীয়া কাপোৰ এযোৰ পিন্ধি বৰ্তাৰ ওচৰ পালেহি। বৰ্তাইও একো নাভাবি তাক চাহ একাপ কৰি আনিবলৈ ক'লে আৰু সি পাকঘৰলৈ সোমাই গ'ল। বৰ্তাই দিনটোৰ কাম কাজ আৰু তাৰ হিচাপ পত্ৰ কৰাত লাগি গ'ল। 5 মিনিটমানৰ পিছত সি চাহ একাপ আনি দিলে আৰু বৰ্তাই চাহ একাপ মুখত দিছে মাত্ৰ বৰ্তাৰ মুখত এগালমান পৰুৱা বগাব ধৰিলে। বৰ্তাই মমৰ পোহৰত কাপটো চালে, ঠিকেই আছে। বৰ্তাৰ মুখৰ পৰুৱাখিনি আঁতৰাই চাহ খোৱাত লাগিল। চাহ খাই থাকোঁতেই মানুহজন আহি বৰ্তাৰ ওচৰ পালে আৰু বৰ্তাক সুধিলে, "দেউতা, ৰাতিৰ খানা কি বনাব?" বৰ্তাই ক'লে, "বিশেষ একো বনাব নালাগে। বজাৰৰ পৰা মুৰ্গী এটা অনা আছে, তাকে কুটি বাছি বনাগৈ যায়।" ল'ৰাটো আঁতৰি গ'ল। অলপ পাছত বৰ্তাই শুনা পালে পাকঘৰৰ পৰা কিবা টকালি পৰাৰ শব্দ। প্ৰথমতে বৰ্তাই গুৰুত্ব নিদি নিজৰ কামত লাগি থাকিল, কিন্তু আকৌ শুনিবলৈ পালে শব্দটো। ঠিক তেনে সময়তে ড্ৰাইভাৰজন আহি পালে। দুয়োজনে শব্দৰ অনুসন্ধান কৰি পাকঘৰৰ ফালে চাবলৈ গ'ল। পৰ্দাটো দাঙি টৰ্চ মাৰি দিয়া মাত্ৰকে বৰ্তাই দেখিলে বজাৰৰ পৰা অনা কুকুৰাটো কাম কৰা ল'ৰাটোৱে কেঁচাই চোবাই আছে। তাৰ নাকে মুখে গোটেই মুৰ্গীৰ তেজ। টৰ্চৰ পোহৰ দেখি বৰ্তাহঁতৰ ফালে চাই দাঁত নিকটাই সি হাঁহি দিলে। দেখিবলৈ কি ভয়ংকৰ আছিল সেই দৃশ্য। তাৰপিছত সি বৰ্তাহঁতৰ বিপৰীত দিশে থকা দৰজাখন খুলি লৰ মাৰিব ধৰিলে বৰ্তাহঁতে চহাই থোৱা সেই মাটিডৰাৰ পিনে। বৰ্তা ঠাইতে বেহুচ হৈ গ'ল, কিন্তু ড্ৰাইভাৰজন অলপ সাহসী আছিল। সি পিছে খেদি গৈ দেখিলে যে সেই ৰাতিপুৱা জেচিবিয়ে এৰি থৈ অহা আম গছজোপাৰ ওচৰত মানুহজন গৈ ৰখিছে। ড্ৰাইভাৰজনে গুহাৰ আঁৰৰ পৰা চাবলৈ ধৰিলে। এই মানুহজনৰ চাৰিওকাষে এগালমান সৰু ক'লা মানুহৰ আকৃতিৰ এগালমান পোৱালি ৰখি আছে। কাৰোবাৰ ৰং একেবাৰে ক'লা, কাৰোবাৰ ৰং অলপ ধোঁৱা বৰণীয়া, কাৰোবাৰ পেটটো ওলোৱা, কাৰোবাৰ দাঁতকেইটা আগলৈ ওলোৱা, কাৰোবাৰ নাকটো বহুত দীঘল। এটাই সেই মানুহজনে লৈ অনা কুকুৰাটোৰ ওপৰত জাপ মাৰি পৰিল আৰু নিমিষতে 1 ছেকেণ্ডৰ ভিতৰত কুকুৰাটো খাই শেষ কৰি পেলালে। তাৰপিছতে মুৰ্গী চুৰ কৰি অনা মানুহটোৱে পোৱালিকেইটাক চাই ক'লে, "আজি তহঁতে মুৰ্গীৰ মাংস খা। কালিৰ পৰা মানুহৰ মাংস খুৱাম তহঁতক।" দুটা নুদুকা চিকাৰ আহি নিজেই আমাৰ কাষ চাপিছে। আহিয়ে আমাৰ থকা ঘৰটো ভাঙিব ধৰিছিল। তাকো সুদাই নেৰো, তহঁতি আটাইয়ে মানুহৰ মাংস খাবলৈ পাবি। সেই মানুহজনে সেইভাগে কোৱা মাত্ৰকে পোৱালিকেইটাই কিৰিলি পাৰি হাঁহিব ধৰিলে, আটাই চিঞৰ বাখৰ কৰিব ধৰিলে। এইবাৰ ড্ৰাইভাৰজনৰ ভয় খোৱাৰ পাল। সি ভিৰাই লৰ মাৰিলে কেম্পৰ দিশে। বৰ্তমানেও এই ৰহস্যৰ উদ্ধাৰ নহ'ল। সেয়া
ভূতেই আছিল নে পিশাচেই আছিল, দানৱেই আছিল নে নৰসাধক মানুহ আছিল। বৰ্তাই কিন্তু সেই ঠাইত আৰু চাহনি নাপাতিলে। বৰ্তাই সেই মাটিডৰা তেনেকৈ এৰি থৈ আহিলে যি সেইফালে আজিলৈকেও মুখ কৰি চোৱা নাই।